Hello friends, স্পেচিয়েল আসামলৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো। আজি হৈছে জানুৱাৰী 22 তাৰিখ মঙলবাৰ, গতিকে পলম নকৰি আজিৰ দিনটোৰ ৰাশিফলটো চাওঁ আহক। প্ৰথমে আছে মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত হৈছে যে শুভকাৰক গ্ৰহ মঙ্গল, শুভ সংখ্যা 1 আৰু 9, শুভ ৰং ৰঙা। কৰ্মক্ষেত্ৰত বন্ধু বান্ধৱ তথা ইষ্ট কুটুম্বৰ পৰা সন্মুচিত সহায় সহযোগ পাব। মাতৃৰ স্বাস্থ্য ভালে যাব। ঘৰুৱা জীৱনত দুই এটা খুঁত থাকিলেও আনহাতে সেইদৰে বুজাবুজিও থাকিব। বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা। মেষৰ পিছত আছে বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 2 আৰু 6, শুভ ৰং বগা। দিনটো কি হ'ব? ভালেই যাব। প্ৰেম প্ৰীতিত শুভ, বিবাহ প্ৰাৰ্থী বিবাহৰ যোগাযোগ শুভ, স্বাস্থ্য আন দিনাতকৈ উন্নত, বন্ধু বান্ধৱ আত্মীয় স্বজনৰ আগমন হ'ব পাৰে। সামাজিক কামৰ মাজেদি মান মৰ্যাদা পাব। তাৰপিছত আছে মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং সেউজীয়া। শৰীৰ মজলীয়া, কোনোৱে ঋতুগত অসুখত ভুগিব পাৰে। ভ্ৰমণ হ'ব পাৰে। ফুৰা চকাত অৱশ্যে সাৱধান হোৱা ভাল। শিল্পী সাহিত্যৰ বাবে অনুকূল, বিদ্যাত মধ্যম। তাৰপিছত আছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ চন্দ্ৰ, শুভ সংখ্যা 2 আৰু 3, শুভ ৰং মাখন। দূৰ ভ্ৰমণৰ যুজা হ'ব পাৰে। শাৰীৰিকভাৱে শুভ। বিদ্যাৰ্থী অল্প যত্ন কৰিলে পাৰদৰ্শিতা দেখুৱাব পাৰিব। সকলোৰে লগত মিলিজুলি ভাল ধৰণে দিনটো পাৰ হ'ব। কৰ্কটৰ পিছত আছে সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ ৰবি, শুভ সংখ্যা 1 আৰু 9, শুভ ৰং গেৰুৱা। কোনো সা সম্পত্তিত লোৱাৰ কথা ভাবিব যদি মুকলি মনেৰে আগবাঢ়ক। মনোকামনা সিদ্ধি হোৱাৰ পথত। ঘৰুৱা জীৱনৰ সুখ শান্তি, পিছবেলাৰ পৰা দিনটো আৰু উন্নত পাৰ হ'ব। সিংহৰ পিছত আছে কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং সেউজীয়া। অৰ্থ কষ্টৰ কিছু সকাহ পাব। প্ৰাপ্যত শুভ। পুৰণা ৰোগগ্ৰস্তৰ কিছু উপশম পাব। গধুৰ দায়িত্বৰ বোজা আপোনাৰ ওপৰত পৰিলেও সুচাৰুৰূপে তাক পালন কৰি পাৰিব। তাৰপিছতে আছে কন্যা ৰাশি। কন্যা ৰাশি হ'ল তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 5 আৰু 6, শুভ ৰং নীলা। ঘৰত কোনো মাংগলিক কৰ্মৰ আয়োজন হ'ব পাৰে। বন্ধু বান্ধৱ তথা শুভাকাংক্ষীৰ আগমনত সুখী হ'ব। শিল্পী সাহিত্যিকভাৱে শুভ দিন। আৰু প্ৰেমত কি হ'ব? মধ্যম হ'ব। তুলা ৰাশিৰ পিছত আছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ মঙ্গল, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং মুগা। উপাৰ্জনতকৈ খৰচৰ মাত্ৰা বৃদ্ধি পাব। দাম্পত্য জীৱনত কিবা এটা সমস্যা থাকিব, কিন্তু গুৰুৰ প্ৰভাৱত আহিব লগা বিপদ আপদৰ পৰা ৰক্ষা পাব। বৃশ্চিকৰ পিছতে আছে ধনু। ধনুৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং সোণালী। কাৰো লগত মনোমালিন্য নোহোৱাৰ সম্ভাৱনা। স্বাস্থ্যও দুৰ্বল। আপোনাৰ ৰাশিধিপতি ৰহুৰ কবলত থকাত আৰু শনিৰ সাড়ে 7 হোৱাত বিভিন্ন সমস্যাই আগুৰি ধৰিব পাৰে। ধনুৰ পিছত আছে মকৰ। মকৰ ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 6, 7, শুভ ৰং কফি। স্বাস্থ্য মোটামুটি ভালেই যাব। ভ্ৰমণ হ'ব পাৰে। ধৰ্মীয় কৰ্মৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। আপোনাৰ গাত সুপ্ত হৈ থকা মৌলিক প্ৰতিভাৰ কি হ'ব? স্ফুৰণ ঘটিব। তাৰপিছত আছে কুম্ভ। কুম্ভৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 4 আৰু 7, শুভ ৰং নীলা। আত্মীয় স্বজন তথা শুভাকাংক্ষীৰ আগমন হ'ব পাৰে। অবাঞ্ছিত খৰচে চিন্তিত কৰিব নালাগিবলগীয়া সৰু সুৰা কথাতে নতুন সমস্যাৰ সৃষ্টি হ'ব পাৰে। পাৰিবাৰিক জীৱন গতানুগতিক, প্ৰেমত জটিলতা। কুম্ভৰ পিছত আছে মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত হৈছে বৃহস্পতি, শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 2 আৰু 3, শুভ ৰং সোণালী। ব্যৱসায় বাণিজ্য বা অন্য কৰ্মৰ বাবে নতুন পৰিকল্পনা মনত উদয় হ'ব। স্বাস্থ্য ক্ষেত্ৰত বিশেষ আমনি নাপাব। ধৰ্মীয় কামত মনোনিৱেশ। বিদ্যাৰ্থী একাগ্ৰতা বৃদ্ধি। শত্ৰু ষড়যন্ত্ৰ সফল নহ'ব। দাম্পত্য জীৱন সুখেৰেই। আজিৰ যি ৰাশিফল আছে, ৰাশিফল ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ দিনটো সুফলে যাওক তাৰে কামনাৰে। আৰু যদি নতুনকৈ প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।